মই বিকাশ আৰু আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ব্লগ ভিডিঅ' লৈ গাইছ আৰু এতিয়া মই যাবলৈ ল'লোঁ পথাৰলৈ ডাঙৰি কৰি যাবৰ কাৰণে আৰু অলৰেডি দেউতাহঁতে গৈ ডাঙৰি বান্ধি আছে আৰু আজি ঘৰত কোনোৱে নাই মানে মাহঁতো গৈছে পথাৰলৈ মানে চব আজি পথাৰলৈ গৈছে ঘৰত কোনো নাই এতিয়া মই দৰ্জা চৰ্জা লগাই মই যাম এতিয়া পথাৰলৈ ডাঙৰি কঢ়িয়াবলৈ তো ব'লক এতিয়া যাওঁ পথাৰলৈ ডাঙৰি কঢ়িয়াবলৈ অ'কে আৰু গাইছ ফাইনেলি এইফালে বিৰিয়া চিৰিয়া লৈ ওলাই আহিলোঁ ঘৰৰ পৰা ডাঙৰি বিকিবৰ কাৰণে পথাৰলৈ তো ব'লক এতিয়া গৈ থাকোঁ পথাৰৰ ফালে আৰু এয়া এইফালে নহয় গাইছ আমাৰ পথাৰ এইফালে আছে তো ব'লক যাওঁ এতিয়া পথাৰলৈ আৰু ফাইনেলি গাইছ এয়া পথাৰ আহি পাই গ'লোঁ আৰু এইফালে পূৰা ডাঙৰি বান্ধি আছে আপোনালোকক দেখাই আছোঁ এই পূৰা এটা ডাঙৰি বান্ধি আছে আৰু ব'ল এতিয়া ডাঙৰি লৈ যাওঁ বান্ধি গৈছে এনে হোৱা নাই আৰু বান্ধি আছে আৰু এতিয়া নি থাকিম এয়া আছে ইয়াৰ পৰা এই ৰাস্তালৈকে আছে এই ৰাস্তালৈকে ইয়াৰ পৰা আৰু এইফালে কালি বুকিলে খুৰা দেউতাহঁতে আৰু এতিয়া ব'লক বোলে ডাঙৰি বান্ধি আছে আৰু লৈ যাওঁ আৰু এয়া গাইছ প্ৰথমবাৰ উঠাই ল'লোঁ খালত এয়া দেখিব পাৰিছে পিছফালে বেলিটো আছে সেইকাৰণে মোক ভালকৈ দেখি পোৱা নাই চাগে দেই এয়া খুৰা আগত লৈ গৈ আছে আৰু গাইছ উঠাই ল'লোঁ এতিয়া এতিয়া ষ্টাৰ্ট এতিয়া বোকা অ'কে ব'লক এতিয়া আজি গোটেই দিনটো এনেকৈ ডাঙৰি বুকি থাকিম অ'কে চাই থাকিব ব্লগটো একেবাৰে লাষ্টলৈকে গাইছ এইবিলাক খুৰা নি আছে খুৰাক সুধিম বাৰু আহোঁতে কেনেকুৱা লাগিছে ডাঙৰি বুকি আৰু গাইছ এতিয়া ডাঙৰি থৈ আহি আছোঁ আৰু এতিয়া খুৰাক সুধিও ডাঙৰি কঢ়িয়াই কেনেকুৱা লাগিছে ডাঙৰি কঢ়িয়াই কেনেকুৱা লাগে ভালে লাগিছে বোলে গাইছ তো ব'লক এতিয়া ইমান সোপা ডাঙৰি আছে কঢ়িয়াতে গম পাই যাব এতিয়া এবাৰ নিছে না ভাল লাগিছে বুলি কৈ আছে গোটেইটো নিলে তেতিয়া গম পাই যাব আৰু তো ব'লক গাইছ ডাঙৰি এতিয়া কঢ়োৱা ষ্টাৰ্ট কৰি আৰু এইফালে দেউতা খুৰা বান্ধি আছে পূৰা সঁচাকৈ ভাল লাগিছে নেকি ডাঙৰি কৰি সঁচাকৈ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে বোলে মোৰ ফাটি যাব অলপ পিছত আৰু অলমষ্ট গাইছ এইফালে 50% আমাক কঢ়িয়াই হৈ গ'ল ডাঙৰি আৰু এতিয়া এই এডৰাটো ডাঙৰি কঢ়িয়াই আমি ভাত খাবলৈ যাম কেনেকৈ লাগিছে কঢ়িয়াই অ' গাইছ এতিয়াও ভাল লাগি আছে গাইছ মোৰ পূৰা ফাটি গৈছে গাইছ 50% কঢ়িয়াওঁতে আৰু এইফালে 50% আছে আৰু এইখিনি কঢ়িয়াই এতিয়া আমি ভাত খাবলৈ যাম হয় নাই সকলো গাইছ এইখিনি কঢ়িয়াই আমি খানা খাবলৈ যাওঁ আৰু না ফাইনেলি গাইছ আমাৰ 70% ডাঙৰি কঢ়িয়াই হৈ গ'ল আৰু 30% আছে এতিয়া আমি খানা খাবলৈ গৈ আছোঁ ভোক লাগিছে নাই গাইছ ভোক লাগিছে ন তো ব'লক এতিয়া খানা খাই আহি আৰু যিটো 30% বাকী আছে সেইখিনি কঢ়িয়াই দিম সন্ধিয়ালৈকে চাই হৈ যাব ফাইনেলি গাইছ এইবিলাক ভৰিয়াত চুটে ধুই খানা খাবলৈ বহি গ'লোঁ এতিয়া খানাটো খাই লওঁ আৰু তাৰপিছত লগ পাইছোঁ আপোনালোকক ফাইনেলি গাইছ খানা চানা খাই ওলাই আহিলোঁ এতিয়া পথাৰলৈ যাবলৈ অ'কে ব'লক আৰু অলপ আছে ডাঙৰিখিনি কঢ়িয়াই আৰু ঘৰলৈ আহি পাই গ'লোঁ এতিয়া পথাৰ এইফালে বিলটো চকুত লাগি আছে গাইছ আৰু এইফালে দেউতাহঁতে ডাঙৰি বান্ধি আছে আৰু বান্ধি হ'লে আমি নি শেষ কৰিম আৰু ঘৰলৈ যাম গাইছ অ'কে গাইছ এইটো লাষ্ট ভাৰ আছিল আৰু লৈ গৈ আছোঁ এতিয়া আৰু ফাইনেলি গাইছ 3 বিঘা ডাঙৰি কঢ়িয়াই হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰলৈ গাইছ আজিৰ পৰা 3 বিঘা মানে ডাঙৰি কঢ়িয়াই আজৰি হ'ল আৰু বেছি নাই বাৰু আৰু 8 বিঘা 8.5 বিঘামান আছে আৰু ডাঙৰি কঢ়িয়াবলৈ মাৰ কাটিবলৈ মানে আৰু গাইছ এতিয়া খুৰা আৰু মই গৈ আছোঁ গৰু আনিবলৈ পথাৰত এয়া গৰু ইয়াতে বান্ধি থোৱা আছে এয়া দেখিব পাৰিছে ব'লক এতিয়া গৰু চৰু বান্ধি মেলি গাত চাত ধুই ফ্ৰেছ হৈ ল'ম ন ফাইনেলি গাইছ গৰু চৰু বান্ধি মেলি গাত চাত ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এইফালে দেখিব পাৰিছে একদম পূৰা চাহ আহি গৈছে খাবৰ কাৰণে তো চাহ খাই মেলি ব্লগ এডিট কৰিম আৰু এতিয়া আৰু আজি ব্লগটি মানে আপোনালোক যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে আপোনালোকক লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে